जिबाथि बाक्सा जिल्ला बड'लेण्ड मार्टियार्स गल्डेन ट्रफी फुटबल चेम्पियनशिप 2025 आ बरमानि कालजारजुलि मैदान स्टेडियामाव दिनैनिफ्राय जागायजेनबाय। बाक्सा जिल्ला बड'लेण्ड मार्टियार्स गल्डेन ट्रफी फुटबल चेम्पियनशिप गेलेनाय दिनैनि बेखेवनाय हाबाफारियाव गिबियै बाक्सा जिल्ला गेलेमु गौथुमनि फिरफिलाखौ बिरहोयो सापागुरि बियाबनि बारग' एमएलए एबा बाक्सा जिल्ला गेलेमु गौथुमनि आफादगिरि हितेश बसुमतारी बिथाङा। मुंख्लंफोरनि गोसोखांथियाव बिबार बावजेनो 62 नं बरमा विधानसभा बियाबनि बारग' एमएलए मनेश्वर ब्रह्म बिथाङा। बेजों लोगोसेनो आसामनि मुंदांखा मेथाइ रोजाबगिरि रुंसारि जुबिन गार्गनि सावगारियाव बिबार बावजेनो बाक्सा जिल्ला गेलेमु गौथुमनि लोगो आफादगिरि बिजय बसुमतारीआ। बेखेवजेननाय गेलेनाय बादायलायनायखौ बल किक अफ खालामनानै बेखेवना होयो बिटिसिनि मावफुं सोद्रोमा आगस्टुस टिग्गा, बरमा विधानसभा बियाबनि बारग' एमएलए मनेश्वर ब्रह्म आरो बाक्सा जिल्ला गेलेमु गौथुमनि आफादगिरि अदेबानि सापागुरि बियाबनि बारग' एमएलए हितेश बसुमतारी बिथांमोना। गुबुन फारसेथिं मुसलपुर यं 11 स्पर्ट्स क्लाब आरो बरमा इउनाइटेड एफसिनि गेजेराव जालांनाय गिबि साननि बेखेवजेननाय हाबाफारियाव बाहागो लानाय बिटिसिनि इएम आगस्टुस टिग्गाया खौरां बिजोङाव ओरैबादि फोरमायो। नमस्कार সকলোকে। আজি 15তম বাস্কা ডিস্ট্রিক্ট বডোল্যান্ড মার্টার্স গোল্ড ট্রফি ফুটবল চ্যাম্পিয়নশিপ 2025-26 মই উদ্বোধক হিচাপে পাই মই অতি সুখী আৰু লগতে মই উদযাপন কমিটিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপুনি জয়লাভ কৰিলে, ইয়াৰ পদ পালে, আপোনাৰ কিমানখিনি কৰণীয় কাম আছে, বাকী আছে বহুত। যোৱা ইউপিএলৰ সময়ত বহুত কাম বাকী ৰৈ গৈছে, কেনেকুৱা ধৰণৰ আগবাঢ়িব আপুনি? হয়, মই পোনপ্ৰথমে মই ইএম হিচাপে মই মোৰ ডিষ্ট্ৰিক্টৰ আৰু মোৰ ব্লকৰ দিহিৰা ব্লক সকলো কৰ্মীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে মোক মৰম যাচিলে আৰু তেখেতসকলৰ মৰমৰ ফলত মই আজি ইএম হ'বলৈ সক্ষম হৈছোঁ। আৰু লগতে তিৰা সমষ্টিৰ MCLক আজি শ্ৰীযুত হাগ্ৰামা মহলী ছাৰে ইএম প্ৰদান কৰিলে। গতিকে মই বহুত সুখী আৰু যি দায়িত্ব মোক দিয়া হৈছে সেই দায়িত্বটো মই নিষ্ঠাৰে পালন কৰি যাম আৰু মই ৰাইজৰ হকে কাম কৰিম আৰু ৰাইজে যাতে সকলোখিনি মোৰ পশুপালন বিভাগৰ পৰা গ্ৰাছৰুট লেভেললৈকে মই সেৱা কৰিব পাৰিম আৰু সেইটো মোৰ আশা। আৰু মই সুবিধা অনুযায়ী মই তেখেতসকলক কাম কৰি যাম তেখেতসকলৰ কাৰণে। 26ৰ যিটো বিধানসভাৰ নিৰ্বাচন কেনেকুৱা? হয়, 26ৰ বিধানসভা আহি আছে আৰু আমি আমাৰ 15টা MLA জিকাই আনিব লাগিব। গতিকে আমি এতিয়াৰ পৰাই পৰিকল্পনাবোৰ ল'ব লাগিব আৰু আমি সেই হিচাপে আমি সকলো ৰাইজৰ ওপৰত সমান চকুৰে চাম। আমি পাৰ্টিৰ যিবোৰ কাম আমি পাৰ্টি হিচাপত নাচাম, আমি মানুহ হিচাপত চাম আৰু মানৱতাটো আমি ৰাখিম। শেহতীয়াভাৱে বাক্সাত এক উত্তপ্ত পৰিস্থিতি হৈ গ'ল জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত। তাক লৈ আপুনি কিবা দুখ প্ৰকাশ কৰিব নেকি আৰু ৰাইজক কিবা আহ্বান জনাব নেকি? হয়, মোৰ সমষ্টিতে সেইটো হ'ল দুৰ্ভাগ্যজনক আৰু ঘটনাটোও দুৰ্ভাগ্যজনক। আৰু মই ভাবোঁ দোষী আৰু ন্যায় হ'ব লাগে। নাই যে আমাৰ ন্যায়পালিকা আছে, ন্যায়পালিকাই দুয়োফালে উভয়কে চাব আৰু ন্যায় দিয়াৰ কাৰণে মই জুবিন গাৰ্গৰ যি কাণ্ড সেই কাণ্ডত ন্যায় পাব বুলি মোৰ আশা। জুবিনে ন্যায় পাব লাগে। হয়, জুবিনে ন্যায় পাব লাগে, মই সেইটোকে কৈ আছোঁ। কিন্তু সেই ঘটনাক লৈ আচলতে আইন হাতত তুলিলে, গাড়ী জ্বলাইছে, সাংবাদিক আক্ৰমণ কৰা হৈছে, পুলিচ সাংবাদিক বহু কেইবাজনো আক্ৰমণ কৰা হৈছে, গাড়ী ভাঙিছে। কিন্তু ইয়াত এক অংশই কৈ আছে তৃতীয় পক্ষ জড়িত হৈছে। আপুনিও দৃষ্টিগোচৰ ৰাখিছে যিটো কি ক'ব? হয়, এইটো ঘটনাটো অতি দুৰ্ভাগ্যজনক আৰু এতিয়া প্ৰশাসন আছে, ন্যায় আছে, ন্যায় চাব কোনজনে দোষী কোনজনে নিৰ্দোষী। সেই হিচাপত প্ৰশাসনে নিজৰ ব্যৱস্থাটো নিজে কৰিব।